গোসাইগাঁও জিলাৰ UPPL দলৰ কাৰ্যালয় উদ্বোধন দলীয় কৰ্মীক নিষ্ঠাৰে কাম কৰাৰ আহ্বান। UPPL দলৰ গোসাইগাঁও জিলা সমিতি কাৰ্যালয়টো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ুৱে। কাৰ্যালয় উদ্বোধন কৰি তেখেতৰ ভাষণত দলীয় কৰ্মীসকলক নিষ্ঠাৰে আৰু সততাৰ সৈতে কাম কৰি যোৱাৰ আহ্বান জনায়। অনুষ্ঠানত বিধায়ক জিৰণ বসুমতাৰী, দলৰ উপসভাপতি জিৰাণ বসুমতাৰী, দলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী সহ বহু নেতৃবৃন্দ উপস্থিত থাকে। কাৰ্যালয়ৰ পৰাই গোসাইগাঁও জিলাৰ আমাৰ UPPLৰ বিভিন্ন কাম কাজবিলাক ইয়াত কৰা হ'ব। বিশেষভাৱে গোসাইগাঁও জিলাটো বহুত এটা পিছ পৰি থকা এটা জিলা। এই জিলাত বহুতখিনি কাম কৰিব লগা আছে, কিন্তু এইবিলাক কাম কাজ কৰাৰ কাৰণে এটা অফিচৰ খুব প্ৰয়োজন। ইয়াৰ আগত এটা বেলেগ ঠাইত অফিচটো চলাই আছিলে আমাৰ জিলাৰ নেতৃবৃন্দই, এতিয়া গোসাইগাঁও টাউনতে এই অফিচটো চিফ্ট কৰিছে। তো আজি মই ইয়াতে আহিবলৈ পাই আনন্দিত হৈছোঁ। মই আশা ৰাখিছোঁ আমাৰ গোসাইগাঁও জিলা UPPLৰ অন্তৰ্গত যিখিনি ব্লক কমিটি আছে, যিখিনি প্ৰাইমাৰী আৰু বুথ কমিটি আছে, সকলো এই অঞ্চলৰ ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰিব। আৰু এতিয়া যিহেতু আমাৰ চৰকাৰ চলাই আছে, MLA আমাৰ আছে, ইয়াত EM সকল আছে, সকলো মিলি পেলাই এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোকে লৈ বিভিন্ন কাম কাজবিলাক আগবঢ়াব বুলি মই আশা ৰাখিছোঁ। আৰু আমাৰ টাৰ্গেটটো হৈছে যে BTR অঞ্চল সদায় শান্তি থাকিব লাগে, সকলো জাতি জনগোষ্ঠী ঐক্যবদ্ধভাৱে আমাৰ সমু অধিকাৰ সমু মৰ্যাদা লৈ আগবাঢ়ি যাব পাৰিব লাগে, এইটো আমি আশা কৰিছোঁ। আৰু এইকাৰণে এই অফিচখনৰ পৰাই চব কাম কাজবিলাক সুচাৰুৰূপে পৰিচালনা হ'ব, মই এইটো আশা ৰাখিছোঁ। গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট TNL নিউজ।